আমাৰ যি ধনশিৰি সমষ্টি তাৰ অধীনত থকা ইয়াৰ গহপুৰ গোটেই অঞ্চলৰ ৰাইজ মানে পাৰ ভাঙি ওলাই আহিছে, ইমান উৎসাহেৰে আহিছে। এতিয়া জইনিং বহুত মহিলা বহুত লোকে জইনিং কৰিছে আৰু তেওঁলোকৰ যি উৎসাহ দেখিছে ইয়াত মানে অন্তত 80% বা 90% ভোট আমাৰ কেণ্ডিডেট যি হাৰিমে অথবা অনুপ বেমাৰীয়ে পাব বুলি সম্পূৰ্ণ বিশ্বাস হৈছে। আমাৰ কাৰো লগত আপত্তি নাই, আমাৰ ইউপিএলৰ লগতো আপত্তি নাই, আমাৰ বিজেপিৰ লগতো আপত্তি নাই, কিন্তু তেওঁলোকৰ দুটাৰ মাজতে আপত্তিটো আছে। এতিয়াতো আমি মানে তেওঁলোকৰ যি শত্ৰুতা সেই শত্ৰুতাটো ইলেকশ্যনলৈকে লৈ আনিলে যে য'ত হাগ্ৰামা ডাঙৰীয়া উঠিব তাত খাম্পা ডাঙৰীয়া যাব, য'ত খাম্পা ডাঙৰীয়া উঠিব তাত হাগ্ৰামা ডাঙৰীয়া যাব। আমি ভাবিছিলোঁ অন্ততঃ এনেকুৱালৈকে নাযাব, কিন্তু দুৰ্ভাগ্যজনক অন্তত ইলেকশ্যনৰ আগত কিবা নহ'লেও ইলেকশ্যনৰ পিছত কিবা এটা হ'ব পাৰিব বুলি আশা কৰিছোঁ, কিন্তু সেই আশাটো এতিয়া দেখা নাই। ভাল নকৰোঁ, আমি দাবী নকৰোঁ, আমি চৰকাৰ গঠন কৰিলোঁ ৰাইজৰ হাতত। এইটো নিৰ্বাচন হয়, ৰাইজে যদি বিচাৰে হাগ্ৰামাক পঠিয়াব, হাগ্ৰামা ডাঙৰীয়া ৰাইজে যদি বিচাৰে আমাক পঠিয়াব, ৰাইজৰ হাতত। আমি দাবী কৰিব পৰা বিষয়ে নহয় তেওঁলোকে কেইটা চিট দিব, কিমান প্ৰতিনিধি পঠিয়াব, ৰাইজে বিচাৰে। ইউপিএলে 5 বছৰ শাসন কৰিলে কেনেকুৱা পালে? সেইটোতো মই যদি ব্যক্তিগতভাৱে কওঁ, এতিয়া মই এটা পাৰ্টীৰ মুৰব্বী হিচাপে বেলেগকৈ ল'ব কথাটো, কিন্তু ৰাইজে সকলোৱে দেখিছে 17 বছৰ বা 5 বছৰৰ কোনো ডিফাৰেঞ্চ নাই, দুইটা সমানেই আছে। বাইদেউ আপোনালোকে 25খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে, আমাৰ কিমান কি পাব কওকচোন, আপোনালোকৰ প্ৰেডিকশ্যনটো কওক। এতিয়া তাৰে মানে দুৰ্ভাগ্যজনক শ্ৰীৰামপুৰ যিটো আমাৰ হেৰি আছে সেই কেণ্ডিডেটে চাবলগীয়া, তেখেতক ভয় মানে ট্ৰিটমেণ্ট কৰা হৈছে। তেখেতক তেওঁলোকে উঠিব নালাগে, তেওঁ বহুৱাব মানে বহিব লাগে, উইড্ৰ কৰিব লাগে, তেওঁৰ ফেমিলিৰ ওপৰত আক্ৰমণ হ'ব, তেনেকুৱা ধৰণৰ বহুত মানে ভয় চয় পোৱাৰ কাৰণে ল'ৰাজনে আমাৰ কেণ্ডিডেটজনে উইড্ৰ কৰিব। গতিকে প্ৰেডিকশ্যন কি বাইদেউ, আপুনি কিমান পাম বুলি ভাবিছে? সেইটোকে ক'লো, মই নকওঁ সেইটো কেইটা চিট পাম, কেনেকৈ ক'ম, কাৰণ মই নিজে ক'ব পৰা নাই, মোৰ হাতত নাই, ৰাইজৰ হাতত আছে। ৰাইজে ক'ব কেইটা চিট দিব, ৰাইজে চিন্তা কৰিব কেইজনক পঠিয়াম, ইমান ভোট দিব। গতিকে সেইটো কোৱাটো উচিত নহয়। এতিয়া সকলোৱে কয় আমি ইমান পাম কিমান পাম, কিন্তু এইটো সম্পূৰ্ণ গণতন্ত্ৰ ব্যৱস্থা আৰু নিৰ্বাচন সম্পূৰ্ণ ৰাইজৰ হাতত। বাইদেউ এটা কথা দেখা গৈছে যে 1, 2, 3 হিচাপে যদি ক্ৰমিক নম্বৰ দিওঁ, আপোনালোকৰ দলটো কোন 1 নম্বৰ থাকিব, কোন 2 নম্বৰ থাকিব, প্ৰেডিকশ্যনটো কৰি আছে আপোনাৰ? কেইটা পাম ডিমাণ্ড কৰা, চৰকাৰ গঠন কৰিম ডিমাণ্ড কৰা, 1, 2, 3 নম্বৰত থকা নাই। মই গহপুৰত মানে ব্ৰিটিছ কণ্ট্ৰলটো হোৱাৰ আগত বহুতবাৰ আহিয়ে থাকোঁ, কিন্তু সমস্যাটো বহুত আছে আৰু তেওঁলোকে সকলো আন্দোলনবিলাকত সকলো সংগ্ৰামত তেওঁলোকৰ জড়িত, তেওঁলোকৰ অধিকাৰ আছে। কিন্তু সেইটো কেনেকৈ কি নিয়মেৰে এতিয়া তেওঁলোকক তাত সোমাইছে, সেইটো তাৰমানে স্থায়ীভাৱে তেওঁলোকক ৰাখা বা তেনেকৈ গোটেই মানে যিবিলাক প্ৰশাসনে যি ব্যৱস্থাৰে এইবিলাক কৰিছে, যি নিয়মেৰে কৰিছে, সেইটো মানে স্থায়ী কৰাটো আমি বিচাৰোঁ। আৰু গহপুৰবাসীৰ বহুত অৱদান আছে। 1983 চন, 1989 চন এইবিলাকত মানে ইয়াত বহুত ডাঙৰ ঘটনা হৈ গৈছে, যিবিলাকত মানে আমাৰ 5,000তকৈ বেছি লোক মৃত্যু হৈছে, সেইবিলাকক আমি সোঁৱৰোঁ। গতিকে তেওঁলোকৰ বহুত মানে কণ্ট্ৰিবিউশ্যন আছে, তেওঁলোকৰ বহুত ত্যাগ আছে, সেইটো আমি সোঁৱৰোঁ আৰু তেওঁলোকেও অধিকাৰ পোৱাটো আমি বিচাৰোঁ। আৰু ইয়াত যিখিনি সমস্যা আছে সেই সমস্যাবিলাক চিৰিয়াছলি চাব লাগে। এতিয়াও বহু গাঁও অন্তৰ্ভুক্ত হোৱা নাই, এতিয়াও বহুখিনি গাঁও অন্তৰ্ভুক্ত হোৱা নাই, এতিয়া কি ক'ব? তাকেই কৈছোঁ, কি চিষ্টেমেৰে এইবিলাক কৰি আছে। এতিয়া বহুত ঠাইতে 3টা সমষ্টিত আমাৰ ওদালগুৰি 3টা সমষ্টি, হৰিচিঙা, ৰৌতা আৰু ধনশিৰি সমষ্টিত সোমাইছে। গতিকে কি চিষ্টেমেৰে আচলতে এইবিলাক তেনেকৈ সোমোৱালে সেইবিলাক কথা আমি গোটেই চাব লাগিব আৰু এইবিলাক স্থায়ী কৰাৰ কাৰণে চিন্তা কৰিব লাগিব। কাৰণ এতিয়া এইটো গহপুৰৰ বহুত সমস্যা হৈ আছে, ওদালগুৰিৰ লগত দিছে। এতিয়া মানে সৰু সুৰা কাম কৰিবলৈ যদি ওদালগুৰি যাবলগীয়া হয়, বিদ্যুৎ আছো কাৰণেই যদি যাবলগীয়া হয়, তেওঁলোকৰ এইটো প্ৰেক্টিকেলি বহুত অসুবিধা হৈ যায়। গতিকে কেনেকুৱা কি ধৰণৰ হৈ আছে আচলতে গোটেই চিষ্টেমটো চাব লাগিব। আৰু